কেনেকৈ আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো মই ওলাই আহিছোঁ আজি এইটো এনেই অলপ লাহোৱালৈ আহিছিলোঁ কিবা কামত। তো এতিয়া এইটো মন্দিৰটো দেখি অলপ সোমালোঁ। এইটো চব ইমান ধুনীয়া মন্দিৰটো, এইটো আছে লাহোৱালত। তো মোৰ এনেই দেৰি হৈছে, তো মই এতিয়া ওলাই যাওঁ। আপোনালোকক দেখুৱাম বেলেগ দিনাখন ভিতৰত কেনেকুৱা আছে। তো মই লাহোৱালৰ পৰা আহি হেজেল বেংকত সোমাইছোঁ, কাৰণ ল'ৰাটোক থৈ গৈছিলোঁ ইয়াতে। তো এইটো ল'ৰাটো আমাৰ। হাই কৈ দিয়া। ভাইটিৰ গাড়ীখন লৈ আছে, লাগেই বুলি কৈছে, লৈ যাম বুলি কৈছে। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। চুৱেটাৰ অনা নাই, ঠাণ্ডাও লাগিছে। বগৰী আনিম, বগৰী সেইটো পেলাই দিয়া, সেই বাৰীত পেলাই দে, সেই বাৰীটোত পেলাই দে, কালি আহিলে খালি হেৰি। এতিয়া যাবলৈ ওলাইছোঁ, গাড়ী পোৱা নাই। সেইটো চব খুৰীজনীয়ে বগৰী পাৰিছে। এইটো চব অটো অহা নাই, সেইটো কাৰণে বাই ঘৰতে ৰখি আছোঁ। অটো আহিলে যাম আমি। এইটো বাই বহি আছে। এইটো আমাৰ ল'ৰাটো চব বগৰী পাৰিছে, আমাৰ ল'ৰাটোৱে চব। আমি এতিয়া নামিলোঁ মোকালবাৰীত, আৰু এইটো খোজকাঢ়ি গৈ আছোঁ। 15-20 মিনিটমান খোজকাঢ়ি যাব লাগিব, কাৰণ এইটো ৰাস্তাটো বনি আছে, এফালে গাড়ী নাযায়। তো গতিকে আমি এতিয়া যাব লাগিব খোজকাঢ়ি। তো আমি গৈ আছোঁ খোজকাঢ়ি। এইটো মোৰ ল'ৰাটো। হয়তো বাইক আহিছে, দেখি নাই? সেইটো বাইক আহিছে, বাইক আহিছে, বাইক। এইটো আহিলে আমাৰ বাইদেউজনী। তো ফাইনেলি আমি আহি পাইছোঁ এতিয়া ঘৰ। এতিয়া হৈছে 4:50। ঠাণ্ডাও লাগিছে খুব। কাপোৰ কানি খুলি মই ভৰি হাত ধুই কাপোৰ কানি খুলি এতিয়া চুৱেটাৰটো পিন্ধি লৈছোঁ, কাৰণ আহোঁতে অলপ ঠাণ্ডা লাগিলে, চুৱেটাৰ লৈ যোৱা নাছিলোঁ। তো যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। ধন্যবাদ, নমস্কাৰ।